অনুৰাগ মোৰ বন্ধু। তো 2000 আমাৰ ইউটিউব ফেমিলিলৈ আমাৰ তৰফৰ পৰা আমাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা সকলোকে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু পিছতো গ'লে আৰু আপোনাৰ কৰোণা আছে, তো বাকী যাতে একো ইমান ভালে হয়, ভালে ভালে যায়, তাৰে কামনাৰে जानते नुपुरा माती से की बाजी से बोला जाओ घुरा घुरा बता बाई जानते नुपुरा माती से की बाजी से गाने आजी दूर 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 हिया जाने गाने Bapak oi, coba ada tembel. Kie. হয়তো সবৰে ভিডিঅ'বোৰ দিব নোৱাৰিব পাৰোঁ, প্লিজ কোনেও বেয়া নাপায় যাতে দেই, প্লিজ। প্ৰগ্ৰেমৰ মাজতে চাহ অকণ খাই দিলোঁ আৰু পাপাও খোৱা মচন দেখো। আমাক ছাৰ এজনে কৈছিলে যে কেমেষ্ট্ৰি বস্তুটো এটা মানে খালী ৱায়াৰৰ নিচিনা বুলি কৈছিলে, খালী ৱায়াৰৰ নিচিনা। তুমি যদি ভাল তুমি প্ৰপাৰলি যদি হেণ্ডেল কৰিব নাজানা, তুমি চক খাই যাব পাৰা, আৰু যদি ভালকৈ তুমি তাৰ কানেকশ্যনকেইটা কৰি দিব পাৰা, তুমি তাৰপৰা লাইটো জ্বলিব বুলি কয়, মানে তুমি তাৰপৰা ইলেক্ট্ৰিচিটি পাবা বুলি কৈছে। গতিকে সদ্যহতে মই তোমালোকক ভয় খুৱাই দিয়া নাই, মই চবেই ইলেক্ট্ৰিচিটিটোৱে মই সেইটোৱে আশা কৰিছোঁ বুলি কয়। ময়ো সেই ইলেক্ট্ৰিচিটি পাবলৈকে চেষ্টা কৰিছিলোঁ। এতিয়ালৈকে পুৰাকৈ খবৰ পাইছোঁ নাই নাজানো, তথাপি ফিলামেণ্ট অকণমান জ্বলা নিচিনা বাৰু হৈছেগৈ বুলিয়ে ক'ব লাগিব, তথাপি সম্পূৰ্ণকৈ হোৱাই নাই। ষ্ট্ৰাগলিং পিৰিয়ড বুলি কয়, অলপ অলপকৈ চলি আছে, আচল জেগাটো এতিয়াও পোৱাই নাই, অলপ অলপ নিজৰ ফালৰ পৰা ট্ৰাই কৰি আছে। গতিকে আচলতে কি হয় ইয়াতে
এতিয়া আমাৰ কলেজখন কি হ'লগে বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হ'ল। গতিকে তোমালোকৰ এটা ট্ৰেণ্ড আনিব লাগে, যিটো ট্ৰেণ্ডে আচলতে বিশ্ববিদ্যালয়ক মানে উজ্বলাই তুলিব পাৰে, গম পাইছানে? গতিকে তাৰ কাৰণে চবেই নিজৰ নিজৰ জেগাত নিজে নিজে এজন টপাৰ হ'লে আমাৰ এক্সামৰ মাৰ্কটোৱে যাক টপাৰ কৰে সেইটো আচলতে টপাৰ নহয়, গম পাইছানে? নিজকে নিজৰ ঠাইত কি কৰা টপাৰ বনোৱা আৰু মানে বিশ্ববিদ্যালয়খনৰ উজ্বলাই তোলা। ইমান আজি নৱাগত আদিৰ সভা থকা আমাৰ বিভাগৰ কল্পনা দত্ত বাইদেউ, ঋষভ দত্ত, ডক্টৰ অভিজিৎ বৰুৱা, সঞ্জীৱ শৰ্মা, কমলা দেউৰী, ঠিক থাৰ্ড ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে আজিৰ নৱাগত আদৰণি সভাৰ মুখ্য আকৰ্ষণ আমাৰ ফাৰ্ষ্ট ছেমৰ নিউ কামৰ ছাত্ৰ ছাত্ৰী। তোমালোকক সকলোকে মই নৱবৰ্ষৰ সুলভ জনাইছোঁ। হেপী নিউ ইয়াৰ টু অল অফ ইউ। গতিকে আজি আমি পৰম্পৰা ৰক্ষা কৰি মাধৱদেৱ বিশ্ববিদ্যালয় ৰসায়ন বিজ্ঞান বিভাগৰ যি নৱাগত আদৰণি সভাখন আমাৰ থাৰ্ড এণ্ড ফিফ্থ ছেমিষ্টাৰ ল'ৰা ছোৱালীবোৰৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ল। তেওঁলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অতিকৈ আজিৰ নৱাগত আদৰণি সভাখন খুব ধুনীয়া লাগে। ইয়াৰ আগৰ যিমানখিনি আমি নৱাগত আদৰণি সভা পাইছোঁ সেইবোৰত নৱাগত ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ খুব মানে কিবা নাজুক আফচোচ ভাৱত মানে কথাবোৰ কয়, কিবা এটা প্ৰদৰ্শন কৰিবলৈ বৰ টান পায়। কিন্তু আজি আমি দেখিছোঁ যে ইয়াত বহুত বেলেগ চাৰ্জ যদি কৰিব যোৱা ভিডিঅ' চাই থাকিব আৰু যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ আমাৰ সৰু ফেমিলিটো আমাৰ তৰফৰ পৰা, আমাৰ কলেজৰ পৰা, আমাৰ ডিপাৰ্টমেণ্ট, আমাৰ সকলোৰে পৰা হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। জানতে ৰিঙিয়াই নুপুৰা মাতিছে ৰিণি কি বাজিছে বলা যাও।